প্রজনন আৰু মাইনাপন অনুষ্ঠানৰ আজিৰ অনুষ্ঠানটি আমি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিশ্ৰুতি বন্তি প্ৰজ্বলন কৰিবৰ বাবে মই মাননীয় বিধায়ক শ্ৰীযুত বিধান সিং ইংলেণ্ড ডিফু বিধানসভা সমষ্টি তেখেতক অনুৰোধ জনাইছোঁ। আর লগতে আমার স্থানীয় কাৰ্যালয়ৰ অটনমাস কমিটিৰ সদস্য যদি নাৱৰীয়া তেখেতক মঞ্চত আহিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত থকা অসম গৌৰৱ আৰু পৰ্বতাৰোহী শ্ৰীযুত হৰ্ষিকান্ত নাৱৰীয়া তেখেতক মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছত আমাৰ মাজত আছে শ্ৰীযুত মুকুল চন্দ্ৰ বৰুৱা, বিশিষ্ট নাগৰিক আৰু জ্যেষ্ঠ সাংবাদিক, তেখেতক মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। ব্যক্তি উপস্থিত আছে, তেওঁলোককো গোপীনাথ বৰদলৈদেৱৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ। বন্তি প্ৰজ্বলনৰ লগে লগে ধন্যবাদ। সকলো আমাৰ বিশিষ্ট নাগৰিক আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলক প্ৰতিশ্ৰুতি পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনোৱা হ'ল। সেই সময়ত 1939 আমাৰ কাৰ্যালয়ৰ ওপৰত
এটা that and মিটিং পৰা আমাৰ ইয়াতো এমএলচি হৈছে স্বৰ্গীয় আমাৰ খৰচিন্তা তুমি ক'বলৈ পাৰিলো খৰচিন্তা নাতি ক'বলৈ গ'লে আমাৰ এই কল্যাণ দিৱস উদযাপনৰ কাৰ্বি আংলং জিলাৰ ডেপুটি কমিশনাৰ দ্বাৰা আয়োজিত এই সভাত উপস্থিত মাননীয় এই সভাত উপস্থিত আমাৰ ডুমবাজৰ এমএচি জলি ডিমুং ডাঙৰীয়া আৰু এই সভাত উপস্থিত আমাৰ আৰক্ষী অধীক্ষক তথা এছপি ডাঙৰীয়া আৰু আমাৰ বিশিষ্ট অতিথি বা নাগৰিক আমাৰ মুকুল চন্দ্ৰ বৰুৱা ডাঙৰীয়া আৰু এই সভাত উপস্থিত আমাৰ কাৰ্বি লামেলামাই ছেক্ৰেটাৰী তকবি ডাঙৰীয়া আমাৰ অসম সাহিত্য সভাৰ ডিব্ৰুৰ শাখাত উপস্থিত সভাপতি সম্পাদক ডাঙৰীয়া অতি গুৰুত্বপূৰ্ণ দিন গুৰুত্বপূৰ্ণ এইটোৱে যিজন নেতাৰ নেতৃত্বত আজি আমি বাংলাদেশৰ পৰা বা পাকিস্তানৰ পৰা আঁতৰি আমি নিজৰ ভাৰতৰ বুকুত আমি থাকিব পাৰিছোঁ মাননীয় বা স্বৰ্গীয় আমাৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলে বিশেষকৈ চৰ্দাৰ বল্লভভাই পেটেলে আমাৰ গোপীনাথ বৰদলৈক অভূত পৰিমাণে সহায় সহযোগ কৰিছিল নহ'লে আমি পাকিস্তানত যাবলগীয়া কৰিলে কিন্তু চৰ্দাৰ বল্লভভাই পেটেল সহযোগত আৰু আমাৰ অসমত আমাৰ সন্তান তথা দেশৰ বাবে আন্দোলন কৰি ভাৰত স্বাধীন কেনেকৈ কৰিব পাৰি আৰু অসমখন কেনেকৈ পাকিস্তানৰ পৰা আঁতৰাই আমি ভাৰতবৰ্ষত কেনেকৈ থাকিব পাৰোঁ সেই নেতৃত্বত লোৱাজনেই হ'ল আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়া তেখেত প্ৰথমতে মুখ্যমন্ত্ৰী হৈছে অসমৰ মেট্ৰ' ইয়াৰ আগতে কোনোবা হয়তো চাদৰত থাকিব প্ৰাইম মিনিষ্টাৰ বুলিও কয় কিন্তু শেষত গৈ গোপীনাথ বৰদলৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ নেতৃত্ব লৈ অসমক বসবাস কৰিছে মহাত্মা গান্ধীৰ অহিংসাৰ নীতিক সমৰ্থন কৰিছে অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰাম দেৱে তেওঁক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল তেওঁ মুখ্যমন্ত্ৰী হৈ প্ৰথমতে কৰ্মচাৰীসকলক সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনাইছিল এই লোক কল্যাণ দিৱসৰ লগত সংগতি ৰাখি 5 আগষ্টৰ দিনটো অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলক যিসকলৰ বিৰুদ্ধে কোনো অভিযোগ নাই আৰু যিসকল কৰ্মচাৰীয়ে নিজৰ দক্ষতা তেওঁলোকৰ চাকৰি জীৱনত দাঙি ধৰিছে তেওঁলোকক লোকসেৱা পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছে পুৰস্কৃত চৰকাৰী কৰ্মচাৰীজনক নগদ 25,000 টকা দিয়াৰ লগতে তেওঁৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰো সিদ্ধান্ত লৈছে সেই মৰ্মে লোকসেৱা পুৰস্কাৰৰ বাবে আমাৰ জিলাৰ 2জন কৰ্মচাৰীক নিৰ্বাচিত কৰা হৈছে তেওঁলোক হৈছে শ্ৰী দীপল বৰা জ্যেষ্ঠ সহায়ক আৰু শ্ৰী ৰাম প্ৰকাশ শৰ্মা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উপায়ুক্ত কাৰ্যালয় মই তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ইয়াৰ লগতে মই সমগ্ৰ অসমত
লোক কল্যাণ দিৱস হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাৰ চৰকাৰৰ নেতৃত্বত সকলো জিলা সকলো পৰ্যায়তে লোক কল্যাণ দিৱস পালন কৰিবলৈ নিৰ্দেশ দিয়াত আমাৰ কাৰ্বি আংলং জিলাত আমাৰ DC নাথ ডাঙৰীয়াও অনুষ্ঠানটো অৰ্গেনাইজ কৰি আজি ডিফু টাউন হল প্ৰাংগণত সভাখন আয়োজন কৰা হৈছে। এই সভাখনত আজি বহুত বিশিষ্ট লোকে উপস্থিত হৈছে আৰু ৰাইজেও এই সভাখনত বা এই দিৱস পালন কৰিবলৈ পোৱাৰ বাবে আনন্দিত প্ৰকাশ কৰিছে। আৰু আমাৰ ডেপুটি কমিশ্যনৰ ফালৰ পৰা যে কৰ্মচাৰীসকলক যিসকলে নিষ্ঠাবানভাৱে কাম কৰিছে সেইটো দুজনক এইটো মানে কি পুৰস্কৃত কৰা হৈছে। তেওঁৰ নিষ্ঠাবান চাকৰি যোগদান কৰাৰ কাৰণে দুজনক 1 বছৰৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকক 25,000 টকাও একালীন দিয়া হৈছে আৰু চাৰ্টিফিকেট এখনো মানে প্ৰদান কৰা হৈছে। গতিকে আজি এই দিৱসত সকলো পালন কৰাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন। ধন্যবাদ। অসম চৰকাৰৰ ডাইৰেকশ্যন মৰ্মে আমি আজি টাউন হলত লোক কল্যাণ দিৱস উদযাপন কৰিছোঁ। আমাৰ DC অফিচৰ ফালৰ পৰা দুগৰাকী কৰ্মচাৰী দীপল বৰা আৰু ৰামপ্ৰসাদ শৰ্মা তেওঁলোকক লোকসেৱা এৱাৰ্ড দিয়া হৈছে। অলৰেডি আপোনাক বিধায়ক মহোদয়ে জনাইছে যে যিসকলে এই এৱাৰ্ডটো পাইছে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল এবছৰ বঢ়াই দিয়া হ'ব আৰু তেওঁলোকক 25,000 টকাৰ একাকালীন সাহায্য দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু বেচিকেলি এইটো এটা এনেকুৱা ষ্টেপ য'ৰ থ্ৰুদি যিসকল আমাৰ মানে এছিষ্টেণ্ট পৰ্যায়ৰ 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকে যাতে সেৱাৰে নিষ্ঠাৰে তেওঁলোকৰ কাৰ্য কৰি যায় তাৰ কাৰণে তেওঁলোকক মটিভেট কৰিবৰ কাৰণে এই ষ্টেপটো লোৱা হৈছে। তো আমিও আজি টাউন হলত লোক কল্যাণ দিৱসটো পালন কৰিছোঁ। চ' থেংক ইউ।